হাই গাইজ, সকলোলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা। আজি বহাগৰ বিহু। এইটো চাগৈ মোৰ আজিৰ দিনটোৰ 3 নম্বৰ ব্লগ হ'ব আৰু বৰ্তমান মই আহি পালোহি মহা মৃত্যুঞ্জয় মন্দিৰ। চাওক আজি ডেষ্টিনেশ্যন, আজি বহুত জেগা ঘূৰিলোঁ। প্ৰথম বৰদোৱা গ'লোঁ, তাৰপিছত আহি মৃত্যুঞ্জয় মন্দিৰ আহি গ'লোঁ। এতিয়া মৃত্যুঞ্জয় মন্দিৰ অকণমান দৃশ্য মই দেখাবলৈ চেষ্টা কৰোঁ, চাব সকলোৱে। ধন্যবাদ। বাবাৰ ওচৰত আহিছোঁ যেতিয়া বন্তি এগছ নজ্বলোৱাকৈতো যাব নোৱাৰি। সেইকাৰণে বন্তি ধূপ ধূনা কিনি কাষতে বন্তি জ্বলোৱা স্থান আছে, তাত গৈ বন্তি এগছ জ্বলাই আহোঁগৈ। ধূপ বন্তি জ্বলালোঁ তলত। এতিয়া আমি ওপৰলৈ যাম, লিংগটো চাম আৰু তাৰ ভিতৰত কি কি আছে সেইখিনি চাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এই লিংগটো 126 ফুট ওখ আৰু সঁচাকৈ কেমেৰাত কিমান দেখাব পাৰিছোঁ নাজানো, কিন্তু ওচৰৰ পৰা চালে খুব ডাঙৰ যেন দেখা যায় আৰু বহুত ডাঙৰ এই লিংগটো। এতিয়া আমি লিংগৰ ওচৰ পালোহি আৰু ইয়াৰ দুৱাৰমুখ আছে, দুৱাৰমুখেদি আমি সোমাম। কিন্তু তাৰ ভিতৰত ভিডিঅ' কৰিব দিয়ে নিদিয়ে খুব বেছি নাজানো, তথাপিও চেষ্টা কৰিম কিবা অলপ দেখাব পাৰোঁ নেকি। ডিম্পুদাই এবাৰ ইয়াত আহি ভিডিঅ' বনাইছিলে আৰু তেওঁৰ ভিডিঅ'ত দেখিছিলোঁ আমি যে ভিতৰৰ যিবোৰ বস্তু সেইবোৰ দেখুৱাবলৈ দিয়া নহয়, তথাপিও তেওঁ অনুমতি লৈ ভিডিঅ' বনাইছিলে। আমি বেছি জনপ্ৰিয় নহয়, গতিকে আমাৰ সেই সুবিধাকণ নাথাকিব। তথাপিও মনে মনে হ'লেও ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম, অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত মহাদেৱৰ খুব সুন্দৰকৈ ছবি অংকিত কৰি ৰখা হৈছে আৰু কেনেদৰে বনাইছে সেইবোৰ বিশেষ গম নাপাওঁ, তথাপিও প্ৰতিটো খুঁটাতে ডমৰু, ত্ৰিশূল আদিবোৰ অংকিত কৰি ৰখা হৈছে। পিছত আকৌ আহিম তেতিয়া ভালকৈ ইয়াৰ বিষয়ে জনাম বাৰু সকলো। ভিতৰত পূজাৰীকেইজনে ভিডিঅ' কৰিবলৈ মানা কৰিলে, সেইকাৰণে বেছি তোলা নহ'ল। এতিয়া আমাৰ বহুত দেৰি হ'ল, আজিৰ দিনটো বহুত জেগা ঘূৰিলোঁ, সেইকাৰণে এতিয়া আজিৰ ভিডিঅ'টো আমি ইমানতেই সমাপ্ত কৰিম আৰু আপোনালোকে কেনে পালে ভিডিঅ'টো চাই জনাব। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মহাদেৱৰ কৃপা সকলোৰে ওপৰত থাকে তাৰে প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ।